হাই ফ্ৰেণ্ডছ, মাইছেলফ হুমাং। আজি আমি আপোনালোকক লৈ আহিছোঁ এখন চৰকাৰী স্কুললৈ। আৰু এই চৰকাৰী স্কুলত আপোনালোকক আমি দেখুৱাম কি গুণোৎসৱ কি, ইয়াৰ উপকাৰিতা কি আৰু এইবোৰ প্ৰচেছটো কেনেকুৱাকৈ হয়। আৰু বলকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। স্কুলৰ ভিতৰলৈ আহি আমি এতিয়া এইটো ক্লাছৰুমৰ ভিতৰত সোমাই গ'লোঁ। যিহেতু আমি অলপমান জল্দি আহি পালোঁ আৰু এতিয়ালৈকে এছেম্বলি হোৱাই নাই, সেইকাৰণে অলপ এতিয়া ক্লাছৰুমৰ ভিতৰতে বহোঁ। আৰু এখেত হ'ল আমাৰ এক্সট্ৰা ডেলিগেট জিতেন্দ্ৰ তালুকদাৰ তেখেতে আজি গোটেই দিনটো আমাৰ লগত থাকিব। ইয়াতে আপোনালোকে দেখা পাইছে যে স্কুল কমিটিৰ প্ৰেছিডেণ্ট আৰু সদস্য উপস্থিত আছে। গুণোৎসৱৰ বাবে প্ৰত্যেকখন স্কুলতে এজন ইনষ্ট্ৰাক্টৰ পঠোৱা হয় আৰু এইজন স্কুলত সেই ইনষ্ট্ৰাক্টৰ বা এক্সামিনাৰ হ'ল এইজন মানুহ, আৰু এইজন মানুহক বিদ্যা সম্বৰ্ধনা দিয়া হ'ব। এইজন আছিল আমাৰ স্কুল কমিটিৰ প্ৰেছিডেণ্ট আৰু তেওঁকো সম্বৰ্ধনা জনোৱা হৈছে। সম্বৰ্ধনা অনুষ্ঠান শেষ হোৱাৰ লগে লগে খুব সুন্দৰভাৱে হেডমাষ্টাৰ ছাৰজনে এতিয়া আমাৰ স্কুলৰ এছেম্বলিটো আৰম্ভ কৰিছে। বিশ্রাম সব কি হল down up Nangaya bagus kata ni menjeruk itu. soku hey soku chọc si con nghe bộ kita itu soal dia dong mata ini kita sokukan এইফালে আঙুলিত এইটো আঙুলিত সদায় শিকাওঁ একেবাৰে পাহৰি যায় সিহঁতে ইমান। আৰু এয়া আপোনালোকে দেখা পাইছে সকলো ষ্টুডেণ্ট লাইন বাই লাইন এজন এজনকৈ নিজৰ নিজৰ ক্লাছৰুমত সোমাই গৈছে।
ডাষ্টবিনত পেলাই দিয়ক। টিচাৰ ক্লাছৰুমত সোমাল আৰু সিহঁতে টিচাৰক গ্ৰীট কৰিলে। OMR শ্বীট আৰু কুৱেশ্যন পেপাৰত ষ্টুডেণ্টবোৰে নিজৰ নিজৰ নাম লিখোঁতে ভুল কৰিব পাৰে। সেইকাৰণে টিচাৰবোৰে ৰেজিষ্টাৰৰ পৰা চাই মিলাই সিহঁতৰ নামবোৰ লিখি দি আছে। এয়া আপোনালোকে দেখা পাইছে টিচাৰে কুৱেশ্যন পেপাৰত থকা কুৱেশ্যনবোৰ বুজাই দি আছে। কাৰণ সেই এনচাৰ মতেদি টিচাৰে OMR শ্বীটত ফিল আপ কৰিব লাগিব, কাৰণ সিহঁত সৰু ক্লাছ আৰু নিজে OMR শ্বীটত ফিল আপ কৰিব নোৱাৰে। এক্সামিনাৰ ছাৰজনে এতিয়া ৰুমে গৈ চেক কৰি আছে যে টিচাৰ আৰু ষ্টুডেণ্টবোৰে কি কৰি আছে। দিনৰ 11টা বাজিল আৰু সেইবাবে এক্সামিনাৰ ছাৰ আৰু টিচাৰবোৰৰ এটি লঘু আহাৰ ব্যৱস্থা কৰা হ'ল। আৰু এইবোৰ যোনবোৰ দেখা পাইছে ইহঁতে এই লঘু আহাৰটো প্ৰিপেয়াৰ কৰাত সহায় কৰিছিল। টিচাৰে এনচাৰ শ্বীটবোৰ ক্লাছ ৱাইজ কৰি ছেপাৰেট কৰি আছে, যেনেকৈ আপোনালোকে দেখা পাইছে। এতিয়া সেই ষ্টুডেণ্টে কুৱেশ্যন পেপাৰত লিখা এনচাৰৰ মতেদি টিচাৰে এতিয়া OMR শ্বীটটো ফিল আপ কৰিব। ভুল শুদ্ধৰ কথা নাই, সিহঁতে যেনেকৈ কৰিছে টিচাৰেও পূৰা একজেক্ট সেইমতে দিয়ে মাৰ্ক কৰি আছে। স্কুলখনত যি দেখিলোঁ, চৰকাৰে কিন্তু সকলোবোৰ সুবিধাই পৰ্যাপ্ত পৰিমাণে দিছে। ইয়াতে টেংকি আছে, মটৰ আছে আৰু লগতে এটা ধুনীয়াছে ফিল্টাৰো আছে। আৰু লগতে ইয়াৰে বাথৰুম লেট্ৰিনো খুবেই চাফ চিকুণ। আৰু এই চাওক, বাহিৰৰ পৰিৱেশটো খুবেই সুন্দৰ। এয়া চাওক, পৰীক্ষাৰ অন্তত সকলোৱে মিড ডে মিল ল'ব গৈছে। চবেই যিহেতু একেলগে খাব, সেইকাৰণে সকলো অহালৈ ইহঁত ৰৈ আছে। ইহঁতৰ আজিৰ মিড ডে মিলটো খুব ধুনীয়া দেখোন। কণী আছিল, দাইল আছিল আৰু সৰু আলু আৰু নেচেৰা ভাজি আছিল। যিহেতু আজি আছিল গুণোৎসৱ আৰু গুণোৎসৱৰ দিনা বেলেগ আৰু একো ক্লাছ নহয়, সেইকাৰণে সিহঁতে মিড ডে মিল খাই এতিয়া নিজৰ ঘৰলৈ ধাপলি মেলিছে। ফ্ৰেণ্ডছ, গুণোৎসৱৰ শেষ পৰ্যায় হ'লেই এতিয়া আমি ভাত খাই আছোঁ। আৰু ইয়াত চাওক, মোৰ মায়েও ভাত খাই আছে, দেখাব আপোনালোকে। এই জ্ঞান বিকাশ হয়, লগতে ছাত্ৰ ছাত্ৰীৰ পাৰফৰ্মেঞ্চৰ ওপৰত ভিত্তি কৰি 4টা গ্ৰেড ABCDৰ ওপৰত স্কুলখনক এটা গ্ৰেড দিয়া হয়। যদি স্কুলখনে A গ্ৰেড পায়, তেনেহ'লে স্কুলখনক এটা অনুদান দিয়ে আৰু সেই অনুদানেৰে স্কুলৰ আন্তঃগাঁথনি মজবুত কৰিব পাৰি। এইখিনিয়ে হ'ল থুলমূলকৈ গুণোৎসৱৰ উপকাৰিতা। এয়া আপোনালোকে দেখা পাইছে, এক্সামিনাৰ ছাৰ আৰু প্ৰিন্সিপাল ছাৰজনে মিলি এতিয়া এই যোনখিনি OMR শ্বীট আছিল সেইখিনিৰ ওপৰত চিল লগাই আছে আৰু তাৰপিছত এইখন OMR শ্বীট ব্লকত দিয়া হ'ব। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো শেষ হ'ল, গোটেই দিনটো শেষ হ'ল, এটলিষ্ট গুণোৎসৱৰ কামখিনি শেষ হ'ল, আমি কমপ্লিট কৰিব পাৰিলোঁ। আৰু এতিয়া আমি আমাৰ ঘৰ যাম। থেংক ইউ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।